কষ্ট কৰি এটা অনুষ্ঠানৰ জন্ম দিলে, এটা অনুষ্ঠান কৰিবৰ কাৰণে চেষ্টা কৰিলে আৰু সেই অনুষ্ঠানৰ মতে আমি ৰাইজৰ ওচৰত যিধৰণে কথা দিছিলোঁ এজন কেন্দ্ৰীয় মন্ত্ৰীক আমি মাতি আমাৰ অনুষ্ঠানৰ অকণমান আশীৰ্বাদ দিব বুলি তেখেত আহি আমাৰ মাজত উপস্থিত হৈছেহি। আমাৰ এটা খন্তেকীয়া অনুষ্ঠান হ'ব 15-20 মিনিটৰ কাৰণে। এই অনুষ্ঠানটোৰ কাৰণে আপোনালোকৰ সম্পূৰ্ণ সহযোগিতা আমি একান্তই কামনা কৰিলোঁ। ধন্যবাদ। কেন্দ্ৰীয় মন্ত্ৰী হৈছে নমস্কাৰ ছাৰ। পৰম শ্ৰদ্ধাভাজন ৰাইজ, আপোনালোকক জনাবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। অসমীয়া সাংস্কৃতিক সমিতি আৰু হায়দৰাবাদৰ প্ৰবাসী অসমীয়াই মিলি আপোনালোকৰ মৰম চেনেহ আৰু ভাগ খুৱাই এটা সুন্দৰ অনুষ্ঠান কৰি তুলিছিলোঁ। আমাৰ মাজত আজি কেন্দ্ৰীয় মন্ত্ৰী চেণ্ট্ৰেল মিনিষ্টাৰ শ্ৰীযুত ৰামেশ্বৰ তেলী ছাৰ আহি আমাক উপস্থিত হৈছেহি। জীৱনৰ এটা অন্যতম ধন্য মুহূৰ্ত, আমাৰ জীৱনে এই মুহূৰ্তত সফলতা পাইছে বুলি আমি অনুভৱ কৰিছোঁ। এজন সমাজৰ ক্ষুদ্ৰ ব্যক্তি হিচাপে আমি আজি যথেষ্ট উৎফুল্লিত। ছাৰৰ মৰম আৰু আশীৰ্বাদে আমাক যথেষ্ট উৎসাহিত কৰিছে। ৰাইজ, অসমীয়া সাংস্কৃতিক সমিতিয়ে এখন কাৰ্যসূচী বনাইছিলে, য'ত পৰিণাস্তে আমি চেষ্টা কৰিছিলোঁ আমি আমাৰ কাৰ্যসূচীত কেইজনমান বিশিষ্ট আৰু সন্মানীয় ব্যক্তিক আমন্ত্ৰণ কৰিবৰ কাৰণে। সেই অনুপাতে তেখেতসকলৰ বহুমূলীয়া সময় আমাৰ মাজত দি আমাৰ অনুষ্ঠানটো সাফল্যমণ্ডিত কৰিবৰ কাৰণে ইয়াত পদতোলা দিলেহি সুদূৰ পৰা আহি। তাৰ মাজতে এজন বিশিষ্ট ব্যক্তি আমাৰ ৰামেশ্বৰ তেলী ছাৰ, চেণ্ট্ৰেল মিনিষ্টাৰ পেট্ৰলিয়াম, তেখেত আহি উপস্থিত হ'লেহি। তেখেতক এখন ফুলন গামোচাৰে সম্বৰ্ধনা জনাব আমাৰ সুশান্ত গগৈ ছাৰ আৰু পলাশ বৰুৱা ছাৰে। তাৰ পাছতে আমাৰ অন্য এজন জ্যেষ্ঠ আৰু খ্যাত ব্যক্তি যিসকলে আমাক মৰম কৰিলে, মিষ্টাৰ MGBK ভানু ছাৰ, চিফ ছেক্ৰেটাৰী অফ আসাম চৰকাৰ, আসাম গভৰ্ণমেণ্ট। চ' তেখেতো আজি আমাৰ মাজত আহি উপস্থিত হৈছেহি। তেখেতকো এখন ফুলন গামোচাৰে সম্বৰ্ধনা জনাব নবীন শইকীয়া ছাৰে। মিষ্টাৰ চি গোবৰ্ধন গাঁও ছাৰ, জেনেৰেল ছেক্ৰেটাৰী অফ বিজেপি, তেখেতো আহি আমাৰ মাজত উপস্থিত হৈছে। তেখেতক এখন ফুলন গামোচাৰে সম্বৰ্ধনা জনাব। শ্ৰদ্ধাভাজন ৰাইজ, মই মাত্ৰ 2 মিনিট সম্পাদকৰ পদৰ পৰা মই মাত্ৰ 2 মিনিট সময় ল'ম। তেখেতসকলক ছাৰক আমি আমাৰ শতকোটি নমস্কাৰ জনাইছোঁ আৰু খন্তেক সময়ৰ কাৰণে হ'লেও তেখেতক আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু আপোনালোকে ভাওনাখন আৰম্ভ কৰি দিব পাৰে। ধন্যবাদ।